আজি সেই অসমীয়াগিৰি দেখুওৱা ডেকাসকল ক'লে গ'ল? কাৰ্বি আংলংখন আমাৰ অসমৰ নহয় নেকি? নে কাৰ্বি আংলংখন বেলেগ এখন ষ্টেট নে বেলেগ এখন দেশ? আজি অনা অসমীয়া যিখিনি কাৰ্বি আংলঙৰ নহয় সেইখিনি অসমৰে নহয়, যিসকল অনা অসমীয়া সিহঁতবিলাকে আন্দোলন কৰিব পৰা হ'ল অসমত আহি, অসমৰ মাটিত থাকি, কিন্তু ইয়াত কোনেও মাত নিদিয়ে। কিমান এটা ভয়াৱহ পৰিৱেশ হৈছে আপোনালোকে চাগে নিউজত দেখি আছে, যোনে যোনে চাই আছে। অকণমান অৰ্ধনগ্ন বা আলবাল ভিডিঅ'বিলাকৰ পৰা আঁতৰি এইবিলাক নিউজো চাব লাগে। ওচৰত যদি আছে তাত গৈ চিটুৱেশ্যনটো চাই আহক কি হৈছে। বাতৰি প্ৰকাশ কৰি আছে যে কাৰ্বি আংলঙত আমুকটো হৈছে, কাৰ্বি আংলঙত তামুকটো হৈছে, কাৰ্বিসকল আমুক, কাৰ্বিসকল তামুক, তাত অসমৰ মানুহ ভয়ত আছে। কি ক'ব বিচাৰিছে আপোনালোক? কাৰ্বি আংলংখন অসম নহয় নেকি? মোৰ গোলাঘাট ডিষ্ট্ৰিক্ট, মোৰ কিনাৰতে লাগি আছে কাৰ্বি আংলং ডিষ্ট্ৰিক্ট। আমি জানো কাৰ্বি আংলংখন এখন জিলা, কোনো ষ্টেট নহয়, কোনো দেশ নহয়, সেইখন জিলা আমাৰ অসমৰে এটা অংশ। কাৰ বাবে হৈছে এইবিলাক? চব পলিটিচিয়ানৰ বাবে হৈছে। যিমানখিনি পলিটিচিয়ান আছে নহয়, সেয়ালৈকে কংগ্ৰেছ হওক, বিজেপি হওক, এজেপি হওক, চব ইহঁতৰ কাৰণে হৈছে। অসমত বহিৰাগতে কিয় সুবিধা পালে? মূৰত বহাই ল'লে, মূৰত। এতিয়া নমাই দেখুৱাওক বহিৰাগতক। বিহাৰীক বিহাৰলৈ খেদি চাওক, বঙালীক বাঙাললৈ খেদি চাওক। পাৰে যদি দম আছে যদি অসম চৰকাৰৰ, প্ৰশাসনৰ, কাৰো দম নাই। এয়া আৰম্ভণিহে। ভাবি আছে না আপোনালোকে, নিউজত দি আছে যে কাৰ্বি আংলং, কাৰ্বি আংলং। কাৰ্বি আংলং আচলতে আমাৰ অসমৰ এটা যে অংশ, সেইটো আপোনালোকে পাহৰি গৈছে। আজি কাৰ্বি আংলঙত হৈছে, ধনচিৰি পাৰ হৈ কাইলৈ গোলাঘাটলৈ আহিব, তাৰপিছত যোৰহাটলৈ যাব, তিনিচুকীয়া ডিব্ৰুগড়ৰ কথা নকওঁৱে, কব্জা কৰিয়ে ল'লে আধা। আৰু কি ক'ম, কি বাকী থাকিলে? লাগি থাকক, অসমীয়া মতে লাগি থাকক। নিজে এটা কাম নকৰিব, পকা মিস্ত্ৰী কৰিবলৈ বাল মিয়া মাতিব, খেতি কৰিব কেলা বিহাৰীয়ে, মোনা লৈ জাবিক কেলা অকল বজাৰলৈ ওলায়, চব্জি আনিবলৈ, আল আনিবলৈ, বাল আনিবলৈ। দোকান খুলিব মাৰোৱাৰী, বিহাৰী, বেংগলীয়া। চুলি কাটিবলৈ আমাৰ লাজ কৰে, বেংগলৰত কেলা গৈ পেলাই লেট্ৰিন চাফা কৰি থাকিবগৈ লাগে। অসমত কিন্তু ভাল কিবা এটা কাম ওলালেও নকৰ। ৰাস্তাত যিখিনি ৰাস্তাৰ কাম কৰে সেইখিনি মিয়াই কৰিব, বিহাৰীয়ে কৰিব। যিমানখিনি বিল্ডিং বনাই আছে সেই বিল্ডিংবিলাকত প্ৰায় বেছিভাগ মিয়া থাকিব, বিহাৰী থাকিব। অসমীয়াই কেলৈ কৰিব নোৱাৰে সেইখিনি কাম? অসমীয়াই নিজে সুবিধা দিছে, বহিৰাগতক অসমীয়াই নিজেই সুবিধা দিছে, বৰপীৰা পাৰি দিছে নিজেই। এতিয়া ভুগি থাক, এই আৰম্ভণি, চাই থাক, আৰু ভুগিবলৈ পাবি। অসমীয়া জাতিটো এনেকৈয়ে ডুবিব। কষ্ট কৰিব নিবিচাৰ ন, থাকিবলৈ ঠাই নোহোৱা হ'ব। এই আৰম্ভণি কাৰ্বি আংলং ডিষ্ট্ৰিক্টত যি দেখিছ নহয়, এই আৰম্ভণি। চাই থাক আৰু কি হ'বলৈ গৈ আছে। আমি অসমীয়া জাতিটোৱে কেৱল চৰকাৰক দুখ দিওঁ, চৰকাৰে আমুকটো নকৰিলে, চৰকাৰেহে আমুকটো কৰিলে। কিন্তু আমি কি কৰিছোঁ সেইটো ভাবিছোঁনে কেতিয়াবা? কেতিয়াও নাই ভবা। অসমীয়া জাতিয়ে কি কৰিছে? অসমীয়া জাতিয়ে আজিকালি খেতি কৰিবলৈ বাদ দিলে। নৈটোপত যাব, নৈটোপত বিহাৰীয়ে খেতি কৰি আছে, কিন্তু তাত অসমীয়া মাটিও আছে, অসমীয়া খেতি নাই কৰা তাত। কিয় কৰিব? অসমীয়া ষ্টেণ্ডাৰ্ড মেইনটেইন কৰি আছে। মোনা লৈ যাব সন্ধিয়া বিহাৰীৰ পৰা, বিহাৰী দোকানৰ পৰা চব্জি কিনি আনিব। ফোন কৰি দিব যে বাবু চব্জি আমুকটো পেলাই থৈ আহিবি ঘৰত, পেলাই থৈ আহিব। কিন্তু অসমীয়া মানুহেতো সেইটো কাম কৰিব নোৱাৰে। মান ইজ্জতৰ কথা আছে, ঘাণ্টাৰ কথা আছে। অসমীয়া জাতি ডুবিবলৈ বাকী নাই, ডুবিলেই। যিকণ বাকী আছে সেয়াও শেষ হ'বগৈ। এতিয়া বিহাৰৰ পৰা বিহাৰী আহি অসমত দাদাগিৰি কৰিব পৰা হ'ল। বাংলাদেশৰ পৰা বাংলাদেশী আহি পেলাই অসমত কব্জা কৰি ল'লে। কি ঘটিটো কৰি আছে অসমীয়াই? অসমীয়া জাগিব লাগে কৈ থাকিলে অসমীয়া হাগিবলৈ সময় নাই। অসমীয়া মানুহে ইটো মানুহৰ বদনাম, সিটো মানুহৰ ওচৰত, সিটো মানুহৰ বদনাম, সিটো মানুহৰ ওচৰত গাই থাকোঁতেই অসমীয়া হাগিবলৈ সময় নোহোৱা হৈছে। ক'ৰ ঘটিটোৰ পৰা অসমীয়া জাগিব? মোৰ কথাবোৰ তিতা লাগিব পাৰে, বেয়া কমেণ্ট কৰিব পাৰ, তহঁতি কমেণ্টত বেয়া কমেণ্ট কৰিব পাৰিবি। এটা চাম আছে, কেৱল ছ'চিয়েল মিডিয়াত আহি কমেণ্টত গেলা ভাষা লিখিব, গেলা কমেণ্ট কৰিব পাৰে। ইহঁতৰ ওলাই আহিবলৈ পকৰত দম নাই ইহঁতক যে গাৰ মাৰি দিব ওলাই গ'লে। সেইকাৰণে ইহঁতি ফেচবুকতে ভুকি থাকে অকল। যিসকলে প্ৰাইভেট ছেক্টৰত কাম কৰি আছে, বাহিৰত গৈ পেলাই কাম কৰি আছে, বাহিৰত থাকি যিখিনি কাম কৰি আছে, সেইখিনি কাম যদি আমাৰ অসমত কৰিলে হয়, তেতিয়া বহিৰাগতই সুবিধা নাপালেহেঁতেন। অসমীয়াই ব্যৱসায় কৰিব নোৱাৰে, এখন দোকান বাকী খাই লুটি পেলায়, কিন্তু বিহাৰী বা বেংগলী বা মাৰোৱাৰী দোকানত বাকী খাওকচোন, ঠেকেচিব, তাতে ঠেকেচিব। অসমত থাকি তাকো নিজৰ মানুহক আমাৰ নিজৰ মানুহেই ডুবায়। অসমীয়া জাতি কেতিয়াও উন্নতি নহয়। মই কৈছোঁ নহয়, মই নিজে অসমীয়া হয়, এই পৰিস্থিতি দেখি বুজি পাই গ'লোঁ। অসমত অসমীয়াত তই বুলি কাকো ক'ব নোৱাৰা হ'ব, আৰু খুব বেছি 10 বছৰ পিছত অসমখনৰ নাম সলনি কৰি দিব ইহঁতি, বহিৰাগত যিমান আছে। চাই থাকক।